সচলত টেট শিক্ষক কৰ্মচাৰী প্ৰতিবাদ মুখ্যমন্ত্ৰীৰ বাসভৱন চলো কাৰ্যসূচী হাতে হাতে কাঁহী বাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰা হয় সংযোগী শিক্ষাকৰ্মী সন্থা ইভি সন্থা শিক্ষাকৰ্মীৰ প্ৰতিবাদ সাব্যস্ত কৰি কমিউনিটি ভলেণ্টিয়াৰ সন্থাৰো এই প্ৰতিবাদ পুনৰ বিশেষ টেট পৰীক্ষা পতাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় আৰু পুনৰবাৰ জনাইছো মুখ্যমন্ত্ৰীৰ বাসভৱন চলো কাৰ্যসূচী ৰূপায়ণ কৰিছে গুৱাহাটী সচলত টেট শিক্ষক আৰু কৰ্মচাৰীয়ে ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী হাতে হাতে কাঁহী বাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে সংযোগী শিক্ষাকৰ্মী সন্থা ইভি সন্থা শিক্ষাকৰ্মীৰো প্ৰতিবাদ কমিউনিটি ভলেণ্টিয়াৰ সন্থাৰেও ৰূপায়ণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী পুনৰ বিশেষ টেট পৰীক্ষা পতাৰ দাবীত সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি পুনে পুনে সংযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক ইমৰানৰ সৈতে হয় ইমৰান যেহেতু সচলত শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত কি পৰিৱেশ আচলতে বনস্মী ক'ব লাগিব যে শিক্ষকসকলৰ কিছু সংখ্যক শিক্ষকৰ যিখিনি ন্যায্য প্ৰাপ্তি সেই প্ৰাপ্তিখিনি যেন পোৱা নাই তাৰ কাৰণেই বিভিন্ন সমস্যাত একাংশ শিক্ষকে যিসকল শিক্ষকে সেই ন্যায্য প্ৰাপ্তিৰ পৰা তেওঁলোক বঞ্চিত হৈছে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় আৰু এয়া দৃশ্য আমি দেখুৱাইছোঁ মহানগৰীৰ যি সচলৰ পৰা আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এইদৰে এইসকল শিক্ষক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এইসকল প্ৰতিবাদী শিক্ষকৰ ক্ষোভ আছে তেনে ক্ষেত্ৰত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ দাবী হৈছে পুনৰ বিশেষ টেট পৰীক্ষাৰ বিজ্ঞাপনৰ দাবীত সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থা ইভিএম সন্থা আৰু শিক্ষাকৰ্মী আৰু কমিউনিটি ভলেণ্টিয়াৰ সন্থা অসমে এইদৰে হাতে হাতে কাঁহী বাতি লৈ মুখ্যমন্ত্ৰীৰ বাসভৱন চলো কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে জানিবলৈ পোনপটীয়াকৈ কথা পাতিব বিচাৰিছোঁ এগৰাকী প্ৰতিবাদী শিক্ষকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ এই যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ইয়াৰ কাৰণটো কি আমাক চৰকাৰে বিশেষ টেট এটা পাতি দিছিল যোৱা 3 অক্টোবৰত সেই বিশেষ টেটটো বিশেষভাৱে নাপাতিলে এইটো মানে সেৱাক দায়িত্বটো দিছিল বিশেষ টেট পতাৰ কাৰণে আজি যিজন আমাৰ মুখ্যমন্ত্ৰী একেটা শিক্ষামন্ত্ৰী থকা অৱস্থাত আমাক ডিএলএড ল'বলৈ দিছিল আমি ডিএলএড লৈছোঁ আৰু আমি মানে যেতিয়া যিটো হাই ছেকেণ্ডেৰী 50% লাগে 50% লৈছোঁ আৰু আমি 2003ৰ পৰা আজিলৈকে মানে স্কুলবিলাক এল পি স্কুলবিলাক আমি চলাইছোঁ 4:1 টিচাৰ হিচাপে মেৰিট বেচিছ আমাক মানে নিযুক্তি দিছিল সৰ্বশিক্ষা অফিচৰ জৰিয়তে এই যে আমাক স্পেচিয়েল টেট এটা যে দিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বিশেষ টেটটো অবিশেষ কৰিলে একমাত্ৰ সেৱাই যাৰ কাৰণে আমাক খাবলৈ দিছিল সেই খাবলৈ দিয়া থালখিনি টানি লৈ গ'ল সেৱাই যাৰ কাৰণে আমাৰ তাতে মাত্ৰ 4% মানুহ পাছ কৰিছে বাকী আপোনাৰ 96% আপোনাৰ ফেইল কৰিছে 14,573 জন মানুহে আমি পৰীক্ষা দিছিলোঁ শিক্ষকে তাতে মাত্ৰ 667 জনে মানে পাছ কৰিছে বাকী গোটেইখিনি ফেইল যাৰ কাৰণে আমাক পুনৰ মানে বিশেষ টেট বিশেষভাৱে অনুষ্ঠিত কৰিব লাগিব যাতে আমি মানে অন্তত মানে বিশেষ যিটো শব্দৰ অৰ্থটো সেই শব্দৰ অৰ্থটো যাতে মানে তাতে মানে আমাক সন্নিৱিষ্ট কৰি আমাক চিলেবাছখিনি আমাৰ লগত মিলাই আমাক বিশেষভাৱে নিযুক্তিৰ ব্যৱস্থা কৰি দিব লাগিব যাৰ কাৰণে আমি এই বিশেষ মানে টেটৰ কাৰণে আমি নিযুক্তিৰ কাৰণে আমি এই ধৰ্মঘট বা ধৰ্ণা কাৰ্যসূচী কৰি আছোঁ আৰু অনাগত দিনত আমি কৰি যামেই আৰু এয়া হৈছে প্ৰতিবাদী শিক্ষক সমাজৰ প্ৰতিবাদৰ ভাষা আমি চেষ্টা কৰি আছোঁ এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বিশেষভাৱে আমি এটা দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ কাঁহী আৰু বাতি লৈছে এগৰাকী মহিলাই কাঁহী আৰু বাতি লৈছে আৰু কাঁহী বাতি লৈ এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু এই সচলৰ পৰাই তেওঁলোকে চৰকাৰলৈ বাৰ্তা দিয়া পৰিলক্ষিত হৈছে যাতে পুনৰ টেট পৰীক্ষাৰ বিজ্ঞাপন জাৰি কৰি তেওঁলোকে দীৰ্ঘদিনীয়াভাৱে যি সমস্যাৰ সন্মুখীন হৈছে সেই সমস্যাসমূহ সমাধানৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে মই বাইদেউগৰাকীৰ সৈতে কথা পাতিব বিচাৰিছোঁ কি ক'ব আচলতে আপোনালোকে কাঁহী বাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে পুনৰ টেট অনুষ্ঠিত কৰাৰ দাবী জনাইছে এই প্ৰতিবাদী সত্তাক কিদৰে চৰকাৰলৈ আপোনালোকে এটা বাৰ্তা দিব কি মেছেজ দিব তাৰমানে ছাৰ আমি জীয়াই থাকিবলৈ আমাৰ তিনিটা ব্যৱস্থা লাগে 1 নম্বৰ হৈছে হেৰি আমাৰ সাজ পোছাক লাগে আৰু 2 নম্বৰ হৈছে বাঁহ লাগে আৰু 3 নম্বৰ হৈছে আমাৰ পেটৰ ভাতটো লাগে যাৰ কাৰণে আমি ইমান কষ্ট কৰি আজি কেইবছৰ ধৰি এই বিচাৰে এইবিলাকে কৰি আছোঁ কিমান কৰিম ছাৰ আৰু ছাৰে যদি এতিয়া আমাক দয়া কৰি যদি আপোনালোকে আমাৰ লগত থাকি আমাৰ এই কামটো সমাধান কৰি দিয়ক নহ'লে আৰু আমাৰ আৰক্ষীবিলাক সবাই আমাক গুলিয়াই মাৰি হত্যা কৰি মাৰি পেলাওক ছাৰ আমি কিমান কষ্ট কৰি দিয়ালে ল'লোঁ তাৰ পাছত 50% লোৱা নাছিল
লৈছিলোঁ 50% লৈছোঁ এতিয়া আমাক স্পেচিয়েল টেট দিলে স্পেচিয়েল টেটৰ প্ৰশ্নকেইটা বাহিৰৰ পৰা আহিছিল চিলেবাছৰ ভিতৰত পৰা নাই আৰু আমি বহুতেই ফেইল কৰিছোঁ অলপ কেইজনে পাছ কৰিছোঁ ছাৰ গতিকে মই মুখ্যমন্ত্ৰী ছাৰক একদম কৰজোৰে মই অনুৰোধ কৰিছোঁ দুটা ভৰি ধৰি মই কৈছোঁ আমাক এই সংযোগী শিক্ষা কৰিবি আৰু আমি যি দলতে একতা হৈছোঁ তেওঁলোকক ওচৰি স্পেচিয়েল টেটটো পাতি আমাক নিযুক্তি দিয়ক এইখিনি এওঁলোক কিছুসংখ্যক শিক্ষক DLED ডিগ্ৰীধাৰী ইয়াৰ পিছতো কিন্তু তেওঁলোকে যেনেধৰণৰ চৰকাৰৰ ফালৰ পৰা নিযুক্তিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰিব লাগিছিল সেই গুৰুত্ব লাভ কৰা নাই আৰু তাৰ কাৰণে এওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে চচলত মই আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ ইয়াৰ পূৰ্বে প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছিল আমি দেখিবলৈ পাওঁ যেতিয়া বিধানসভাৰ অধিৱেশন হয় তেতিয়া একাংশ শিক্ষক সমাজ ওলাই আহে কিন্তু ইমানৰ পিছতো অসমৰ শিক্ষক সমাজসকলক বাৰু কিছু ক্ষেত্ৰত সেই প্ৰতিপন্ন কৰা পৰিলক্ষিত হৈছে নেকি যাৰ কাৰণে শিক্ষকে বিদ্যালয় এৰি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয় প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয় কেৱল আপোনালোক বুলি নহয় বিভিন্ন শ্ৰেণীৰ শিক্ষক সমাজ ওলাই অহা পৰিলক্ষিত হয় তাৰমানে চাওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আজি 12 চনৰ পৰা তেওঁক প্ৰতি মাহে মই লগ কৰোঁ মুখ্যমন্ত্ৰী হোৱাৰ আগত আৰু তেওঁক আমাক বহুত ভাল পাই মৰম কৰে তেখেতৰ সহায়তে আমাৰ বিহেটেটটো অনুষ্ঠিত কৰিছিলে কাৰণ তেখেত দয়ালু তেওঁ হেল্পলেছ মানুহক সদায় হেল্প কৰি ভাল পায় মই ভালকৈ জানো কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতৰ হয়তো সময়ৰ অভাৱ যাৰ কাৰণে আজি আমি বঞ্চিত হ'ব লগা হৈছে তেওঁ আমাক লগ দিব নোৱাৰে আমি আজি আন্দোলন কৰিব লগা হৈছে যাৰ কাৰণে আমি দুখিত কিন্তু ছাৰে যদি আমাক সময় দিয়ে আমাৰ বিহেটো বুজি পায় যিটো পৰীক্ষা ইমান জটিল পৰীক্ষা 96% মানুহে ফেইল কৰিছে এই পৰীক্ষাটো আকৌ পুনৰ টেট পাতক বা আমাক ডাইৰেক্ট নিযুক্তি দিয়ক আমাৰ শিক্ষক হোৱাৰ যিটো যোগ্যতা এইটো আছে আৰু অলৰেডি আমি স্কুলত কাম কৰা মানুহ আমাৰ সমাজত আমাৰ সন্মান আছে সমাজ আমাৰ মানে ছাত্ৰ ছাত্ৰীসকল আজিকালি IAS BA কৰিছে ডক্টৰ হৈছে গতিকে সেইখিনি আমাৰ মৰ্যাদাটো সমাজত জীয়াই থাকিবলৈ আমাক চৰকাৰে প্ৰেৰণা দিয়ক লগতে মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ থতে অনুৰোধ জনাইছোঁ তেখেতে আমাৰ বিহেটো ভালকৈ বুদ্ধিবৃত্তি কৰি আমাৰ লগত বহক আমাৰ আপত্তিবিলাক শুনক আৰু আমাৰ সমস্যাটো সমাধান কৰক আপোনালোকে মুখ্যমন্ত্ৰীৰ বাসভৱন চলোৱা কাৰ্যসূচী ৰূপায়ণ কৰিছে এইখন বেনাৰটো স্পষ্ট আকাৰে লিখা আছে আপোনালোকে মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিব নেকি বাৰু হয় আমি এতিয়া মানে যাম ছাৰৰ বাসভৱনৰ মানে আমি থাল বাতি লৈছোঁ যাতে আমি যে জীয়াই থকাৰ প্ৰেৰণাৰ কাৰণে আজি আমাৰ খাবলৈ বা সমাজত জীয়াই থাকিবলৈ আমাৰ যি অভাৱ ছাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমি বাসভৱনৰ চাৰিওপিনে গৈ আমি মানে দিম শ্লোগান দিম আমাৰ দাবীখিনি উত্থাপন কৰিম আৰু নিশ্চয়কৈ এইসকল শিক্ষকৰ যি ক্ষোভৰ বহিঃপ্ৰকাশ সেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটা পৰিলক্ষিত হৈছে তেওঁলোকে একোজন শিক্ষক তেওঁলোকে কিছুসংখ্যক শিক্ষক কৰ্মৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কিছুসংখ্যকে পাঠদানৰ প্ৰক্ৰিয়াৰ প্ৰতি হয় কিন্তু তেওঁলোকে যি ন্যায্য প্ৰাপ্তি পাব লাগিছিল কিন্তু তেওঁলোকে পোৱা নাই এগৰাকী মহিলা আছে মহিলা শিক্ষয়িত্ৰী আপোনাৰ সৈতে মই দুআষাৰ কথা পাতিব বিচাৰিছোঁ এই প্ৰতিবাদী যি কাৰ্যসূচী ৰূপায়ণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীয়ে কিমান দূৰ প্ৰভাৱ পেলাব বুলি ভাবে চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰক এক্সামৰ আগতে লগ কৰিছোঁ লগ কৰিলে শিক্ষামন্ত্ৰী ছাৰে কয় কি আপোনালোকৰ কুৱেশ্যন পেপাৰ বহুত সহজ হ'ব আৰু তাৰপিছত কয় আপোনালোকৰ যিখিনি কাম কাজ কৰিব লগা আছে আমি CM লগত আলোচনা কৰি আছোঁ কিন্তু সেইটো আমি এতিয়া দেখা নাই নেদেখাৰ কাৰণে আমি মানে বহুত দুৰ্ভগীয়া হৈ গৈছে আমাৰ ক'বলৈ ইমানৰ পিছতো সমস্যাৰ ওপৰত সমস্যা কেনেধৰণে ঘৰখন চলাইছে কেনেধৰণে আপোনালোকে ব্যস্ত হৈ আছে আমি জানো শিক্ষকতাৰ লগত আপোনালোকে ওতঃপ্ৰোতভাৱে জড়িত আপোনালোকক মানৱ সম্পদ গৰ্ভতা হিচাপে প্ৰতিপন্ন কৰা হয় সমাজত আগস্থান দিয়া হয় কিন্তু আগস্থান দিলে নহ'ব নহয় যথেষ্টখিনি আপোনালোকৰ প্ৰাপ্তিৰ কথা আছে দায়িত্ববোধৰ কথা আছে জীৱন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত হয় চাওক আজি আমাৰ শিক্ষক বুলি ক'লে শিক্ষক এজন হৈছে সমাজৰ মেৰুদণ্ড গতিকে চৰকাৰখনে আমি ভাবোঁ যে শিক্ষকৰ যি মৰ্যাদা সেই মৰ্যাদাটো দিব লাগে আৰু প্ৰথম কথাটো হ'ল কি আমাৰ যে যাতে আমাৰ এই শিক্ষাসাৰথী শিক্ষাকৰ্মী যিমান কম্পনেণ্টৰ ছাৰ বাইদেউসকলে ছিংগেল টিচাৰ থকা স্কুলত যিহেতু বহুদিনে কৰ্মৰত আছিলে কাম কৰিছিলে তেখেতসকলক অভিজ্ঞতাৰ ভিত্তিত চৰকাৰে বিশেষভাৱে নিযুক্তি প্ৰদান কৰিব লাগে আৰু চৰকাৰখনে যাতে আমাৰ যি বিশেষ টেট সেই বিশেষ টেট যি মৰ্যাদা থাকিব লাগে বিশেষ টেটৰ যি বিষয়বস্তু সেই বিষয়বস্তুখিনি সম্পূৰ্ণ ভিতৰত ৰাখি তেওঁলোকে আমাৰ এই বিশেষ টেটটো অনুষ্ঠিত কৰিব লাগে আৰু চৰকাৰে আমাৰ যিহেতু হয় ইমৰান হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে গুৱাহাটী চচলৰ পৰিৱেশ টেট শিক্ষক আৰু কৰ্মচাৰীসকলে ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী হাতে হাতে কাঁহী বাতি লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ
পুনৰ বিশেষ অনুষ্ঠিত কৰক